Hey guys, welcome back to my channel JD Lifestyle. উঠিলোঁ ৰাতিপুৱাই মাইনা উঠাই নাই, ভাবিছোঁ এইখিনিয়ে অলপমান সময় পাইছোঁ আজি, চ' অলপমান স্কিনখনৰে আজি যত্ন ল'ম বুলি ভাবিছোঁ আৰু চ' সপ্তাহত একবাৰ মই এনেকৈ লগাওঁ আৰু বেচন আৰু দৈ, ফ্ৰিজত থৈ দিয়া ঠাণ্ডা দৈ এনেকৈ মিক্স কৰি পেলাই সপ্তাহত একবাৰ এনেকৈ লগাব লাগে। স্কিনৰ কাৰণে বহুতেই ভাল বেচন আৰু দৈ, সেইটোতো জানেই সকলোৱে আৰু মই বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। চ' এনেকৈ আৰু আজি হৈছে 25 তাৰিখ। আজিৰ দিনটো স্পেচিয়েল এটা দিন, কিন্তু থাকিব নোৱাৰিলোঁ ঘৰত, সেইবাবে মনটো বেয়া লাগি আছে। আজি হৈছে মোৰ দেউৰৰ মানে হাজবেণ্ডৰ ভাইকৰ ৰিং চেৰিমনি হয় আমাৰ ঘৰতে, ইমান এটা ডাঙৰ প্ৰগ্ৰেমটো, চ' বেয়া লাগিছে আমি থাকিব পৰা নাই। কিন্তু নকৰিলেও নহয় কামটো, কাৰণ ছুটিৰ কথা যিহেতু, আমি থকা সময়ত সি আহিব পৰা নাছিল, সি কাশ্মীৰত আছিল তেতিয়া, চ' ব্লক হৈ আছিল ৰাস্তা, সেইবাবে আহিব পৰা নাছিল। এতিয়া সি আহিছে কিন্তু আমি নাই এতিয়া ঘৰত, অলৰেডি কোৱাৰ্টাৰ এপ্লাই কৰিয়ে দিয়া হ'ল, পাই গ'ল, চ' আনিব লগা হ'ল আমাকো এনেকৈ, চ' নাপালোঁ আৰু থাকিব, কিন্তু মনটো অলপ বেয়া লাগি আছে। এয়া চাওকচোন কিমান ব্ৰাইট হৈ গৈছে। ইনষ্টেণ্ট ব্ৰাইট লুক পাবলৈ হ'লে এনেকৈ কেতিয়াবা ট্ৰাই কৰি চাবচোন, বহুতেই ভাল। তো মই কি কৈ আছিলোঁ, এনেকৈ থাকিব পৰা নাছিলোঁ, চ' মনটো বেয়া লাগিছে। ঘৰৰ পৰাই একদম ভিডিঅ' চাই আছোঁ, ভিডিঅ' কলো কৰিছিলে, ভিডিঅ' কলত মই ইমান টাইম নাপালোঁ কৰিব, চ' ভিডিঅ' পঠাই দিছে, সেই ভিডিঅ'টোকে ভাবিছোঁ আজি আপোনালোকৰ লগত এনেকৈ শ্বেয়াৰ কৰোঁ। কিয়, কাৰণ থাকিবতো পৰাই নাছিলোঁ, এই দিনটো এটা মানে য়াদগাৰ বনাবৰ কাৰণে এইটো ভিডিঅ' মই দিম বুলি ভাবাই নাছিলোঁ, কিন্তু তথাপিতো দিলোঁ। এয়া চাওক, ভিডিঅ' ষ্টাৰ্ট হৈ গ'ল, আপোনালোকে চাওকচোন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া এইখিনি চাই লওক, অলপমান ভিডিঅ' এনেকৈ পঠাইছিলে ঘৰৰ পৰা, চ' মই ইয়াতে এড কৰি দিলোঁ, চ' চাই থাকক। ভিডিঅ'টো 25 তাৰিখৰে হয়, কিন্তু আপলোড কৰোঁতে দেৰি হৈ গৈছে। মিছ কৰিছোঁ আজিৰ দিনটো, থকা হ'লে বহুতেই ফূৰ্তি কৰিলোঁহেঁতেন, মাইনাও কিমান যে ভাল পালেহেঁতেন, তথাপিতো লাগিলে কামখিনি হৈ গ'ল, সেইটোকে মনত ভাল লাগিছে। আৰু মা-দেউতাটো আছেই ডাঙৰ হিচাপে, একেবাৰে আজি মানে বিয়াৰ ডেট ছেটো ফিক্স কৰা হৈয়ে গৈছে, আৰু পিছত গম পাব আৰু কেতিয়া ঠিক কৰিছে, একো অসুবিধা নহয় যদি সেইটো ডেটতে হ'ব লাগে। আৰু বাকী বিয়াতে পূৰা লগ পাম আৰু সকলোকে, আশা থাকিল। আগে দিয়া লো মতে সি ঘুরিয়ে নিয়া আরো